নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি ভিডিঅ'টো মই বেটী বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছোঁ। বিৰিয়েল বেৰিয়া সৰস্বতী শিশু মন্দিৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজন্মৰ উপলক্ষে আজি বিদ্যালয়ত 800ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু আচাৰ্য অভিভাৱকসকল আৰু লগতে নিমন্ত্ৰণ কৰি অনা অতিথিসকলৰ সহযোগত কালজয়ী গীত মায়াবিনী ৰাতি বুকুত গীতটি সমবেতভাৱে পৰিৱেশন কৰা হয়। জুবিনদাবিহীন আজি প্ৰথমটো জন্মদিনৰ উদযাপন বিদ্যালয়ৰ লগতে ওচৰ চুবুৰীয়াত আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে। আজি জুবিনদাৰ জন্মদিন। সঁচাই আজি বৰ বেয়া লাগিছে মায়াবিনী গীতটো গাই কিনে ইমানেই দুখ লাগিছে নহয়, আজি ক'বলৈ ভাষা নাই। তেওঁক আকৌ যদি ঘূৰাই আনিব পৰা হ'লে আমাৰ মাজলৈ। এইফালে ল'ৰা ছোৱালীখিনি এটা লাইন কৰি দিছে, সৰুৰ পৰা ডাঙৰলৈ লাইন পাতি দিছে আৰু এটা শ্ৰেণীৰ কথা কেনেকৈ উলিয়াই নিছে ইমান পৰিপাটিকৈ দেখিছেনে আচাৰ্যসকলে এয়া অংকু মুকুল আনিলে, তাৰপিছত প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তেনেকৈ আনি গৈছে, লাইনকৈ দেখিছে ইমান ধুনীয়াকৈ চিজিলকৈ আনিছে। ৰাস্তাটো জাম হ'বলৈ দিয়া নাই, ধুনীয়াকৈ শাৰী পাতিবলৈ দিছে তেওঁলোকক। লগতে কিনাৰে কিনাৰে অভিভাৱকসকলো আছে। সেয়া আমি লাইন পাতি আছোঁ আৰু মায়াবিনী গীতটি গোৱা হ'ব যিহেতু ইমান ছাত্ৰ-ছাত্ৰী আছে আৰু অভিভাৱকসকলো ইমানকৈ আছে, ল'ৰা ছোৱালীয়ে 800তকৈ বেছি হ'ব। সেইকাৰণে ইমানকেতো স্কুলৰ ভিতৰত জেগা নাই, সেইকাৰণে ৰাস্তাতে শাৰী পাতি কিনি গোৱা হ'ল আজি। আন এগৰাকী অতিথি নৃত্যশিল্পী
তোমার চলে সপোনত দিঠকভাৱে চুক খুজিলে মোৰ দুহাতে দিঠকা কৰি সপোন আহে আমাৰ ইয়াত সঁচাকে পাবলৈ খুব দুৰ্লভ আমি ল'ৰা ছোৱালীয়ে যেতিয়া সুধো তোমাৰ নামটো কি ইমান সুন্দৰকৈ উত্তৰ দিয়ে যে নমস্কাৰ মোৰ নাম আমুক মই আমুক শ্ৰেণীত মই পঢ়ি আছোঁ তেতিয়াই মই চিধাই কওঁ বিএল বেৰিয়া সৰস্বতী শিশু মন্দিৰ সঁচাকৈ সদায় শলাগ লওঁ ইমান সুন্দৰকৈ আমাৰ আচাৰ্যসকলে আমাৰ কণমানিহঁতক ইমান সুন্দৰকৈ নীতি শিক্ষা দি আছে আৰু আজি আহি যিটো পৰিৱেশ দেখিলোঁ সঁচাকৈ এই পৰিৱেশটো পাবলৈ দুৰ্লভ সদায় আশীৰ্বাদ আছে আগবাঢ়ি যাওক আৰু সদায় সুনাম কঢ়িয়াই আনে সদায় সুনাম কঢ়িয়াই আনে অকল শৈক্ষিক দিশতে বুলি নহয় সাংস্কৃতিক দিশত খেলা ধূলা কুইজৰ পৰা আদি কৰি সকলো দিশতে এই বিদ্যালয়খন আগবঢ়া ভৱিষ্যতলৈও আশা কৰিছোঁ আমাৰ কণমানিহঁতে আৰু আগবাঢ়ি যাওক আমাৰ গুৰুসকলৰ নাম আগবঢ়াই নিয়ক আৰু আমাৰ গোটেই অসমতে জাকত জিলিকাই হৈ ৰওক Aku sudah. Saya nanti. Saya nanti coba minta.